IGI খালি দেখা লাগছে IGI উপর হেল্ল' ৱেলকাম বেক টু মাই ইউটিউব চেনেল ভিলেজ বয় আজি আকৌ এটা নেক্সট ৰাইডত মানে ৰাইডটো আছে আজি লখপুৰ মনোজিত আজি কেনে হ'ব আজি ইয়াতে খাব লাগিব আজি পইচাও না নাই পাহৰি গৈছো পইচা আনিবা আৰু আবেলি হ'ল ন দোকান চোকান চব বন্ধ বেয়া উৰি আহিছে বে বলক যাই থাকো বলক এইখিনি চাই দেখাইছোৱে বিষ্ণু জ্যোতি একাডেমি আমাৰ ইয়াৰে কলেজ মানে আমাৰ লোকেল কলেজ ইয়াতে সায়েন্স আৰ্টছ কমাৰ্চ গোটেইকেইটা আছে আৰু লগতে স্কুলিংখিনিও আছে ভাল কলেজ আজি আমাৰ লগত ৰাইড কৰি আছে ৰূপজ্যোতি ৱেলকাম টু আৱাৰ গ্ৰুপ ৰূপজ্যোতি আৰু মই HS একেলগে কৰিছিলোঁ আৰু ইয়াৰ লগত ভাল ভাল ইনচিডেণ্ট কিছুমান আছে মানে হাঁহিব লগা ইনচিডেণ্ট ই এটা ক'ব এই ৰুমতটো কৈ দিয়ে একবাৰ কি হ'ল মই মানে ইয়াৰ ৰুমত গৈছিলোঁ দিপৰা ভাত চাত খালোঁ ৰুমত ভাত খোৱাৰ পিছত ই গ'ল টিউশ্যনত যাওঁতে কি হ'ল ই মানে নিজে আকলে থাকে তাৰে ভাবতে মানে দৰ্জাখন বাহিৰেদি লক কৰি গুচি গ'ল মই গম মানে মই ঘুমাই আছোঁ বিন্দাছ ৰুমত নেক্সট টিউশ্যনটো আছিল মোৰ মই যে টিউশ্যনত ৰেডি হৈ দৰ্জাখন খোলোঁ দৰ্জা খোলা নাযায় সি বাহিৰেদি লক কৰি গৈছে ক'ত খোলা যাব দৰ্জা তাৰপিছত আৰু কিনকে গুচি গ'ল তাৰপিছত মই গেইৰে মানে ইয়াৰ ৰুমৰ মালিকৰ পুতাকটোক গেইৰা মাতি কিনে দৰ্জা খোজোঁ তাৰপিছত আহিছোঁ মালিকৰ পুতাকে শাৰী টুপটি মাৰি আছিল বোলে কোনে এটা পাৰি আছে চাওঁ ৰক উঠি আহিছে চাই ভিতৰত কিবা আঠা পাৰি আছে তাৰপিছত বেলেগ দৌৰ এখন আছিল পিছফালেদি মানে সেইখন খুলি দিছে তাৰপিছত সি টিউশ্যনত গৈছে ভাল ইনচিডেণ্ট আছে ইয়াৰ লগত আৰু অৰিন্দমৰ লগতো বহুত আছে তাৰপিছত লাহে লাহে শ্বেয়াৰ কৰি থাকিম আজি এইটো কৰিলোঁ ৰূপজ্যোতি আজি অলপমান কষ্ট হ'ব কিন্তু মোৰ কথা নাই সিদিনা বৰপেটাৰ পৰা আহিছোঁ আমি একেলগে আৰু সেই 1 বছৰ চাইকেল মাৰিছিলোঁ নলবাৰী কলেজলৈকে HS কৰি থাকোঁতে আৰু সিদিনা বৰপেটাৰ পৰা আহিছে 35 কিলোমিটাৰ ব'লক আমি যাই থাকোঁ আমি আহি পালোঁ APDSL অফিচ এই যে অফিচটো দেখছি না এই অফিচটো কেইদিন বেয়া মালদাৰ হৈ আছে মানে এই যোনবিলাক পেণ্ডিং বিল আছে চব উঠি আছে কাৰোবাৰ 30,000 40,000 50,000 ইনকে বিল উঠি আছে কৈছোঁ না গাইছ এইটো একদম মালদাৰ হৈ আছে মই কৈছোঁ সেই গাইছ চক কি ধুনীয়া জেগা দেখছি না এইটো যিখিনি এতিয়া ঘূৰি আছে আৰু এটা মাটিৰ কি ধুনীয়া সুগন্ধি আহা আমি গাঁৱলীয়াবিলাকে ভাল পাওঁ স্মেলটো গাইছ এই যে ৰাস্তাটো দেখিছে দুয়োফালে পথাৰ কি ধুনীয়া বতাহ বলি আছে আহা কি মজা মই ফাৰ্ষ্ট আহিছোঁ এই ৰাস্তাটোৰে কি মজা লাগিছে গাইছ আপোনালোকে আহিব সময় পালে গাইছ মই এখন ধুনীয়া ঠাইত আছোঁ মানে ভিউটো ইমান ধুনীয়া ভিউ মই আপোনালোকক দেখাওঁ মই 360 ভিউ এটা লওঁ আপোনালোকে চাওক ইমান মজা লাগিব ন চাওকচোন গাইছ আমি আহি পালোঁ পখুৰা আৰু এই যে মন্দিৰটো দেখছি আমি লাষ্ট টাইম এটা বানপানী হওঁতে ৰিলিফ দিব আহিছিলোঁ এইখিনিতে আমি ৰিলিফ দিছিলোঁ এইখিনি ঠাইত মানে ইয়াৰে নদী এটা ভাঙি এই সকলোবিলাক গাঁও বুৰ গৈছিল গাইছ আমি গৈ আছোঁ নদীৰ পাৰে পখুৰাৰ ৰাস্তা এই নদীৰ পাৰে আমি গৈ আছোঁ দেখছি না গাইছ নদীটো কিনকে ফুলি আছে ভয় লাগে যদি ইনকে চাইকেলখন গুচি যাব লাগে কাষেদি মই সাঁতুৰিবও নাজানো
হাই দি যাওক হাই এই যে নদীটো দেখিছে নদীটোৰ সেইটো পাৰেও এটা কাষেৰে ধুনীয়া ৰাস্তা আছে আৰু দূৰৰ পৰা দেখি ইমান মজা লাগিছে জৰাজীৰ্ণ দলং কি ডেঞ্জাৰাছ নতুনকৈ বনাই আছে আমি মোটামুটি আমাৰ ডেষ্টিনেশ্যন আহি পালোঁ সেই যে দেখিছে ডাঙৰকৈ বিল্ডিংবিলাক সেইখনেই হ'ল হৰ্টিকালচাৰ কলেজ যোনখন লখিমপুৰত অৱস্থিত নলবাৰী ডিষ্ট্ৰিক্টৰ পশ্চিম ফালে আমি সেইখন আপোনালোকক দেখাম আমি উপস্থিত হলো বৰ্তমান য'ত বনাই আছিল শস্য মহাবিদ্যালয় এই শস্য মহাবিদ্যালয় বনাই থকা ঠাইখিনিত আমি উপস্থিত হলো তাত কিছুমানে ভ্লগ বনাই আছে কি ধুনীয়া লাগিব বে এইটো কিন্তু ভাল কাম কৰি থৈ গৈছে দেই আমাৰ লোকেলতে ইমান ধুনীয়া ঠাই এখন আছে বুলি মই ওপৰত উঠিম Oh! IGI খালে দেখা লাগছে IGI ওপৰৰ পৰা ভিউ দেখাম আপোনালোকক কিমান ডাঙৰ এৰিয়া বাপৰে বাপ আৰু গ্ৰীনি মজা লাগি গ'ল বাপৰে য'ত আমি উপস্থিত আছো বৰ্তমান এইখন কি বুলি কয় নাম এইটো মানে নেটত দেখাইছে আসাম হৰ্টিকালচাৰ কলেজ মানে শস্য মহাবিদ্যালয় শস্য মহাবিদ্যালয় আৰু এয়া আছে আমাৰ লখপুৰ বুলি ক'লে আমাৰ নলবাৰী জিলাৰ আপোনাৰ ধৰ্মপুৰ সমষ্টি তাত লখপুৰ নামৰ ঠাই এখন আছে পশ্চিমৰ ফালে আছে আৰু খুব ধুনীয়া ঠাই একেবাৰে আপোনাৰ হেলচাৰ পৰা অলপ সময় যদি আহে লখপুৰ পায় আৰু ইয়াত আহিছোঁ আজি চাইকেলিং গ্ৰুপটোৰ পৰা খুব ভাল লাগিছে আৰু আমি আজি কলেজখনে চাব আহিছোঁ মানে কেনেকুৱাকৈ বনাই আছে কেইটাৰ পৰা অপেনিং হ'ল অলপমান জানিব ট্ৰাই কৰিম আপোনালোকক জনাম বহুত ভাল হ'বলৈ গৈ আছে মানে আমাৰ ইমান অলপ এৰিয়াটো অলপমান অলপ ভিতৰুৱা এৰিয়া তাত যে ইমান ধুনীয়া এখন কলেজ দিছে আমাক চৰকাৰে তাৰ কাৰণে আমি চৰকাৰক থেংক ইউ কৈছোঁ আৰু আপোনালোকক মই এৰিয়াটো দেখাওঁ বম এৰিয়া মানে আমি দেখাতে বম বিল্ডিং 4-5টা বিল্ডিং আছে আৰু বনাই আছে সেইটোত দেখিম মই আপোনালোকক একদম এৰিয়াটো একবাৰ দেখাই দিওঁ মজা লাগিব সেইটো তেনেকৈ এটা ৰাস্তা আছে এই ৰাস্তাটোৰে এনেকৈ সোমাই আহিব পৰা ৰাস্তা এইটো মানে মেইন ব্লকটো এইটো এইটো মেইন ব্লক মানে অফিচৰ কামখিনি ইয়াতে হ'ব আৰু এইফালে ডিপাৰ্টমেণ্টবিলাক হ'ব তাত দুটা বিল্ডিং আছে এই তাত এটা আৰু এই তাত এটা বিল্ডিং বম বিল্ডিং আৰু এইটো বিল্ডিং আৰু এইখন যিহেতু হৰ্টিকালচাৰ মানে শস্য উদ্যান মহাবিদ্যালয় গতিকে এৰিয়াটো অলপ লাগিব ইয়াত কাৰণ প্ৰেক্টিকেলবিলাক কৰিব লাগিব বিভিন্ন ধৰণৰ শস্যৰ ওপৰত ইয়াতে ষ্টাডি কৰা হ'ব গতিকে আল্টিমেট হ'ব গৈ আছে মানে আপোনালোকে দেখিছে আন্ধাৰ হৈ আহিছে আমি যাব লাগিব আৰু মানে আৰু বেছি ৰাতিলৈ থাকিব নোৱাৰোঁ কাৰণ চাইকেল লৈ আহিছোঁ মোৰ বেকগ্ৰাউণ্ডৰ পৰা আপোনালোকক মই দেখাওঁ সূৰ্যটো অলৰেডি ডুবি গ'ল মানে গধূলি হ'ব আৰু অলমষ্ট হৈছে আহি থাকোঁতে দেখিলোঁ ইয়াত এখন চাহ দোকান আছে ভাবিলোঁ অকণ চাহ খাই যাওঁ অলপমান ৰিফ্ৰেছমেণ্টৰ কাৰণে যদি অকণমান চাহ খাম নে কি
খাম 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 আমাৰ ৰাইডাৰ্ছবোৰ ভাগৰি পৰিছে অকণমান ৰেষ্ট লৈছে আমাৰ মেইন জচিলা মানুহ ৰাতি থাকে কি মোৰ একদম হেৰিটো মনত নাই ৰাতি